আপোনালোক আজি আমি জৰুৰীভাৱে আজি আমন্ত্ৰণ কৰি আনিছোঁ বিশেষ এটা কাৰণত। তো কৰোনা মহামাৰীৰ মাজত আমি সংবাদমেল আয়োজন কৰিবলগীয়া হৈছে। আচলতে আমি দেখিছোঁ যে নতুন চৰকাৰখন হোৱাৰ পিছত বিশেষকৈ মানুহে এটা আশা কৰিছিল যে সকলো জাতি জনগোষ্ঠীৰ সমন্বয় বিকাশ আৰু মৰ্যাদাৰে এইখন অসমত মানুহ বসবাস কৰিব পাৰিব। আৰু তাৰ পিছতো কৰোনা মহামাৰীৰ সময়ত যিধৰণে সকলোকে ঐক্যবদ্ধ হৈ কৰোনাৰ লগত যুঁজি কৰোনামুক্ত অসম কৰাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আহ্বান বা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যি আহ্বান দি আছে, আমি ভাবোঁ যে এই আহ্বানৰ সমান্তৰালভাৱে কৰোনা মহামাৰীকো হেঙুচালি কৰি একাংশ যি কাম চৰকাৰে কৰি আছে উচ্ছেদৰ নামত, সঁচাকৈ নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। আজি উচ্ছেদৰ নামত চতিয়াত উচ্ছেদ কৰা হ'ল, আজি কৰিমগঞ্জত উচ্ছেদ কৰা হ'ল কেইদিনমান আগত, আজি এই মুহূৰ্তলৈকে আজি হোজাই জিলাৰ কাকিত উচ্ছেদ অভিযান চলাই আছে। মই সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা অসমবাসী ৰাইজক আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে উচ্ছেদৰ আমি বিৰোধী নহয়। চৰকাৰী ভূমি, কোনোবাই মন্দিৰ মছজিদৰ ভূমি বা নামঘৰৰ মাটি কোনোবাই যদি বেদখল কৰিছে, চৰকাৰী আইনী প্ৰক্ৰিয়াৰে সেই মানুহখিনিক কিয় চৰকাৰী ভূমিত থাকিবলগীয়া হ'ল, সেই সকলো কথা আলাপ আলোচনা কৰি চৰকাৰে এটা ছাৰ্ভে কৰি সেই মানুহখিনি ভাৰতীয় নাগৰিক হ'লে, আমি আগতেও কৈছোঁ যে ভাৰতীয় নাগৰিক আৰু অসমৰ বাসিন্দা হ'লে সেইসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি চৰকাৰী উচ্ছেদৰ ব্যৱস্থা কৰে। কিন্তু আমি দেখিছোঁ যে এই অসম চৰকাৰখনে কল্যাণকামী ৰাষ্ট্ৰৰ যি মূল মন্ত্ৰ অন্ন বস্ত্ৰ আৰু বাসস্থান, কল্যাণকামী ৰাষ্ট্ৰৰ সেই মূল মন্ত্ৰটোকে তেওঁলোকে ভেঙুচালি কৰি মানুহখিনিক উচ্ছেদৰ নামত পুনৰ সংস্থাপন নকৰাকৈ মানুহখিনিক বাসস্থানৰ পৰা তেওঁলোকক বেঘৰ কৰা হৈছে, বাসস্থান এৰিবৰ কাৰণে বাধ্য কৰা হৈছে। গতিকে মই ভাবোঁ যে এইটো এটা কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ কেতিয়াও হ'ব নোৱাৰে। গতিকে কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ যিহেতু অন্ন বস্ত্ৰ বাসস্থান প্ৰতিজন নাগৰিকক দিয়া দায়িত্ব আৰু কৰ্তব্য ৰাষ্ট্ৰখনৰ, গতিকে সেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত আজি এই ধৰণে কোনো ধৰণৰ সংস্থাপন বা আলাপ আলোচনা বা এই মানুহখিনিৰ লগত এটা ছাৰ্ভে নকৰাকৈ উচ্ছেদ কৰি কৰোনাৰ সময়ত এই মানুহখিনিৰ ওপৰত যি নিৰ্মম অত্যাচাৰ চলোৱা হৈছে, মই ভাবোঁ যে এইটো হৈছে অসম চৰকাৰৰ নতুন চৰকাৰখনৰ, আৰু বিশেষকৈ যিহেতু সংখ্যালঘু সম্প্ৰদায়ক টাৰ্গেট কৰি লোৱা হৈছে, ধৰ্মীয় মুছলমানসকলক টাৰ্গেট কৰি লোৱা হৈছে, মই ভাবোঁ যে এইটো এটা সংখ্যালঘুসকলৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ নিৰ্দেশত এটা আগ্ৰাসী মনোভাৱ লোৱা হৈছে। গতিকে আমি এই ঘটনাটোক তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰকে আদি কৰি বিভিন্ন নদ নদীয়ে প্ৰায় 30 লাখ মানুহক আজি যুগ যুগ ধৰি বেঘৰ কৰি ৰাখিছে। সেই মানুহখিনিক আজিলৈকে ছাৰ্ভে কৰা নহ'ল। সেই মানুহখিনি ক'ত থাকিব, তেওঁলোকক কেনেদৰে বাসস্থান দিয়া হ'ব, এই কথাবিলাক আজিলৈকে এখন চৰকাৰ বা বৰ্তমানৰ চৰকাৰখন নভবাকে কেৱল মাত্ৰ আক্ৰোশমূলকভাৱে কেৱল মাত্ৰ একাংশ মানুহক সন্তুষ্ট কৰিবৰ কাৰণে সংখ্যালঘু সম্প্ৰদায়ক টাৰ্গেট কৰি লোৱাটো মই ভাবোঁ যে কল্যাণকামী ৰাষ্ট্ৰৰ মূল মন্ত্ৰত চৰম আঘাত সানিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰ, অসমৰ প্ৰশাসন বিভাগে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাম যে আমি যিহেতু উচ্ছেদৰ পক্ষত আছোঁ, উচ্ছেদৰ বিৰোধী নহয়, আৰু এই কৰোনাৰ ভয়াৱহতাৰ মাজত মানুহখিনিক বিপদলৈ ঠেলি নিদি মানুহখিনিৰ ওপৰত এটা উচিত তদন্ত হওক, ছাৰ্ভে হওক, তেওঁলোকে ক'ৰ পৰা কেনেকৈ আহিলে বা কি কাৰণত তেওঁলোকে থাকিবলগীয়া হ'ল, সকলো তন্নকে চাই ভাৰতৰ নাগৰিক যিখিনি আছে তেওঁলোকক পুনৰ সংস্থাপন কৰি উচ্ছেদ কৰক। আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন পূৰ্ণ সহযোগিতা আমি অসম চৰকাৰক আগবঢ়াম। আৰু এটা কথা আপোনালোকক, আজি হোজাইত যি উচ্ছেদ অভিযান চলি আছে, আজি দুখ আৰু পৰিতাপৰ বিষয়। আমি এইকাৰণেই কৈছোঁ যে সংখ্যালঘুসকলৰ ওপৰত এটা আগ্ৰাসী মনোভাৱ যে কৰিম বুলিয়ে অত্যাচাৰ কৰিম বুলিয়ে কৰা হৈছে। এইখন নোটিছ আপোনালোকক মই দেখুৱাইছোঁ, সংবাদ মাধ্যমৰ জৰিয়তে দেখুৱাইছোঁ। এইখন নোটিছ যোৱাকালি 4 বজাত দিয়া হৈছে, য'ত আজি 70 ঘৰ মানুহক 74 ঘৰ মানুহক আজি উচ্ছেদ কৰা হৈ আছে, কাম চলি আছে। এই নোটিছখন যোৱাকালি দিয়া হৈছে 4 বজাত। ইয়াত সম্পূৰ্ণভাৱে লিখা আছে যে 3 মাহৰ ভিতৰত উক্ত মাটিৰ পৰা তেওঁলোকে এৰি দিব লাগিব।
যোৱাকালি 4 বজাত দি ইয়াত লিখা থকা 3 মাহ, ইয়াত 3 মাহ লিখা আছে, 3 মাহৰ ভিতৰত এৰিব লাগিব। আৰু সেই মানুহখিনিয়ে 4 বজাত নোটিছ পোৱাৰ পিছত চৰকাৰখনক, প্ৰশাসনক কাকতি মিনতি কৰিছিলে যে আমাক 3 মাহ সময় দিয়া হওক নোটিছৰ মতে। নোটিছত তাৰিখ নাই। নোটিছখনত 3 মাহ সময় দিয়াৰ পিছত 24 ঘণ্টা নহয়, প্ৰায় 12-13 ঘণ্টাৰ ভিতৰত তেওঁলোকক উচ্ছেদ অভিযান চলোৱা হৈছে। এইটো কি অমানৱীয় অত্যাচাৰ নহয় নেকি? এইটো গণতন্ত্ৰক কুঠাৰাঘাত কৰা হোৱা নাই নেকি? এইটো কল্যাণকামী ৰাষ্ট্ৰৰ বিপৰীতে কাম কৰা হৈ আছে নে নাই? এই প্ৰশ্নটো আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মুকলিভাৱে কৰিছোঁ। লগতে আৰু এটা কথা আপোনালোকে আচৰিত হ'ব যে যোৱা 10 তাৰিখে হাইকোৰ্টে এটা অৰ্ডাৰ দিছিলে যে কৰোনা পেণ্ডামিকৰ সময়ত উচ্ছেদ সম্পৰ্কীয় কথা বাৰ্তাবিলাক চৰকাৰে বন্ধ ৰাখিব লাগে। এইটো আছিলে 31 তাৰিখলৈকে, এইটো আছিলে 31 তাৰিখে আকৌ এইটো হাইকোৰ্টে সমতো কেছ কৰিছিলে। সমতো কেছ লোৱাৰ পিছত 31 তাৰিখলৈকে ডেট আছিলে। 31 তাৰিখে আকৌ এইটো এক্সটেণ্ড কৰিলে 14 তাৰিখলৈকে যে উচ্ছেদ সম্পৰ্কীয় কাম কাজবিলাক বন্ধ ৰাখিব লাগে কৰোনা মহামাৰীৰ কাৰণে। যি সময়ত হাইকোৰ্টে গুৰুত্ব সহকাৰে লৈছে, মহামাৰী উচ্চতম ন্যায়ালয়ে গুৰুত্ব সহকাৰে লৈ 14 তাৰিখলৈকে বঢ়াই দিছে, সেই সময়ত হোজাই জিলা প্ৰশাসন কাৰ নিৰ্দেশত, হাইকোৰ্টৰ নিৰ্দেশনা অৱমাননা কৰি এই মানুহখিনিক ৰাস্তাত ওলাই অনাৰ ব্যৱস্থা কৰি, এই মানুহখিনিৰ পৰা কৰোনা ভাইৰাছ যদি কিবা কাৰণত কৰোনা হৈছে বা এই মানুহখিনি যদি ৰাস্তাই ঘাটে ঘূৰিব, বেলেগৰ পৰা কৰোনা নাযাব নেকি? ইয়াৰ পৰা কৰোনা সংক্ৰমণ নহ'ব নেকি? বা এই মানুহখিনি আজি অপৰাধ বৰষুণ পৰি আছে, মুকুলধাৰে অসমত বৰষুণ পৰিছে, বতৰ বেয়া, এই মানুহখিনি ক'ত থাকিব, ক'ত যাব? গতিকে এই মানুহখিনিৰ ব্যৱস্থা গ্ৰহণ নকৰাকৈ বা উচ্চতম মহামান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাকো অৱমাননা কৰি কাৰ স্বাৰ্থত, কাৰ ভিত্তিত, কাৰ নিৰ্দেশত কৰা হ'ল, এই কথাটো মই ভাবোঁ হোজাই জিলা প্ৰশাসন আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব লাগে। আৰু আমি এইটো কথাও স্পষ্ট কৰিছোঁ যে মই পুনৰবাৰ কৈছোঁ যে কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু আৰু বিশেষকৈ মুছলমান সম্প্ৰদায় হোৱাৰ কাৰণে চৰকাৰখন আৰু বিভিন্ন জিলা প্ৰশাসনে আগ্ৰাসী মনোভাৱ লৈ এই অমানৱীয় অত্যাচাৰ চলোৱা হৈ আছে। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাটৰ আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰধানমন্ত্ৰীয়ে কোৱা সবকে সাথ সবকে বিকাশ সবকে বিশ্বাস, এই ফৰ্মুলা যদি সঁচাকৈ আপোনালোকে ফৰ্মুলাত কাম কৰি আছে, তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, আপোনাৰ প্ৰতি যিহেতু অসমবাসী ৰাইজে আস্থা ৰাখিছে, আপোনাক বিশ্বাস ৰাখিছে, গতিকে এই মানুহখিনিৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হওক। বৰ্তমান সকলো ধৰণৰ উচ্ছেদ অভিযান বন্ধ ৰখা হওক। মানুহখিনিৰ ওপৰত য'ত মানুহখিনিয়ে চৰকাৰী ভূমিত মানুহখিনিয়ে বসবাস কৰি আছে, কাৰণ এনেই এজন মানুহ বসবাস নকৰে, হয়তো বা নিজৰ ঘৰ বাৰী হেৰুৱাইছে, ব্ৰহ্মপুত্ৰৰ বুকুত পেটৰ তাৰণাত গৈ হয়তো কোনো চৰকাৰী ভূমিত বসবাস কৰিছে। চৰকাৰী ভূমিত বসবাস কৰা মানুহখিনিক পৰ্যাপ্ত পৰিমাণে ছাৰ্ভে কৰি তেওঁলোকক এটা সংস্থাপনৰ ব্যৱস্থা কৰি দি চৰকাৰে উচ্ছেদ কৰক। আমি 100% চৰকাৰৰ লগত আছোঁ। আৰু মই আজিও কৈছোঁ, একাংশ সংবাদ মাধ্যমত ওলাইছে যে সন্দেহজনক নাগৰিক, একাংশ ক'ব বিচাৰিছে যে সন্দেহজনক নাগৰিক এওঁলোকে বিদেশী। মই মুকলিভাৱে কৈছোঁ যে যোৱা কিছুদিন আগত শোণিতপুৰৰ বিশ্বনাথ চাৰিআলিৰ চতিয়া, কৰিমগঞ্জ আৰু আজি কাকিত যি উচ্ছেদ অভিযান চলাই আছে, যদি তেওঁলোকে সন্দেহজনক নাগৰিক, যদি তেওঁলোকে বিদেশী, চৰকাৰে প্ৰমাণ কৰি আইনগতভাৱে তেওঁলোকক বিদেশত প্ৰেৰণ কৰক। আৰু মই মুকলিভাৱে প্ৰত্যাহ্বান জনাইছোঁ, তাত কোনো বিদেশী নাই, তাত সম্পূৰ্ণ গৰাখহনীয়া পীড়িত অঞ্চলৰ মানুহ গৈ আজি যুগ যুগ ধৰি বসবাস কৰি আছে। আজি কাকিত যিসকল মানুহ বসবাস কৰিছে, আপোনালোকে আচৰিত হ'ব যে 1975ৰ আগত খাজনা দিয়া ৰচিদ তেওঁলোকৰ হাতত আছে। সেই মাটিত 1974ৰ আগৰ মানুহখিনি ইমান দিনে কিয় তেওঁলোকক উচ্ছেদ কৰা নহ'ল? ইমান দিনে কিয় ছাৰ্ভে কৰা নহ'ল? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ 5 বছৰ কাৰ্যকাল গ'ল, সেই কাৰ্যকালত তেওঁলোকক ছাৰ্ভে কিয় কৰা নহ'ল? তেওঁলোকক পুনৰ সংস্থাপন কিয় কৰা নহ'ল? য'ত প্ৰায় 50 বছৰতকৈ অধিক কাল তেওঁলোকে এটা ঠাইত বসবাস কৰি আছে, সেই মানুহখিনিক এনেকুৱা ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰাটো আমি সহজভাৱে লোৱা নাই আৰু আমি মানি নলওঁ। আমি অহাকালি উপায়বিহীন হৈ কৰোনা মহামাৰীৰ মাজতো কৰোনাৰ সম্পূৰ্ণ প্ৰট'কল মানি ৰাজ্যজুৰি ৰাজ্যৰ বিভিন্ন স্থানত আমি কলা বেজ পৰিধান কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিম আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। আৰু আমি আহ্বান জনাম যে মুখ্যমন্ত্ৰী হিচাপে যেতিয়া চকীত বহিছে, সেই চকীখনৰ মুৰব্বী হিচাপে অসমৰ প্ৰত্যেকজন নাগৰিকৰ ধৰ্মৰ ভিত্তিত তেওঁ বিভাজন নকৰি, ধৰ্মৰ দৃষ্টিৰে তেওঁ নাচাই, মানৱীয় দৃষ্টিৰে চাই ৰাজধৰ্ম পালন কৰি এই গৰাখহনীয়া পীড়িত এই দুৰ্ভগীয়া পৰিয়ালসকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক, ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক।
তাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদৰ কামত হাত দিয়ক। আমি এই আহ্বান মুকলিকে আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ। আৰু আমি আশা কৰিম যে কাইলৈ আমি যি কলা বেজ পৰিধান কৰি মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিম, আমি আশা ৰাখিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাত পাত ধৰ্ম হিন্দু মুছলমান বিবেচনা নকৰি এই দুৰ্ভগীয়া উচ্ছেদিত পৰিয়াল আৰু উচ্ছেদ য'ত কৰিবলগীয়া তেওঁলোকৰ আছে এই সকলো মানুহখিনিক ছাৰ্ভে কৰি এটা সঠিক সিদ্ধান্ত লৈ তেওঁলোকক পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰিব। আৰু যদি চৰকাৰৰ হাতত সম্পূৰ্ণ তথ্য আছে যে তেওঁলোকে বিদেশী, আমি চৰকাৰক প্ৰত্যাহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁলোকক চিনাক্ত কৰি আইনগতভাৱে বিদেশত প্ৰেৰণ কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু এই ধৰণৰ যদি অমানৱীয় অত্যাচাৰ চলি থাকে, কাইলৈ আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, ইয়াৰ পিছত আমি আৰু ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। এইখিনি আছিল আজি আমাৰ সংবাদমেলৰ আপোনালোকৰ জৰিয়তে আমি প্ৰকাশ কৰিলোঁ। আৰু আমি আশা ৰাখিম যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ এই সংবাদমেলৰ পিছত বা আমি স্মাৰক পত্ৰ দিয়াৰ পিছত এই দুৰ্ভগীয়া মানুহখিনিৰ কাৰণে ৰাজধৰ্ম পালন কৰি তেখেতসকলক পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰিব। আৰু যিমান উচ্ছেদিত যিমান গৰাখহনীয়া পীড়িত প্ৰায় 30 লাখ মানুহ আছে সকলোকে ছাৰ্ভে কৰি তেওঁলোকক ভূমিদানৰ ব্যৱস্থাও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব বুলি আমি আশা ৰাখিছোঁ।